আজিৰ মই ভিডিঅ'টোত কম ইলাচিৰ উপযোগিতাৰ বিষয়ে কিজানি আপোনালোকে বহুতে ইয়াৰ বিষয়ে নাজানে সো আহক আপোনালোকে এই ভিডিঅ'টো চাওক ইলাচিক আমি বহুতে কেৱল মছলা বুলিহে জানো গতিকে আহক আজি আমি ইলাচিৰ বেনিফিট জানি লওঁ মানে ইলাচিৰ পৰা আমাৰ কেনে ধৰণৰনো হেল্প হয় প্ৰথম কথা মুখৰ গন্ধ দূৰ হয় আমি বহুতে জানো যে ইলাচি খালে মুখৰ গন্ধ দূৰ হয় কিন্তু এইটো আপুনি ভাবিছেনে মুখৰ গন্ধ কিয় আহে আসলতে পেট বেয়া হলে পেটৰ কিবা প্ৰবলেম থাকিলে মুখৰ পৰা বেয়া গন্ধ ওলাই থাকে গতিকে হেউজিয়া ইলাচি খালেহে পেটৰ হজম ঠিক হয় আৰু লগতে ইয়াত থকা শক্তিশালী এন্টিব্যাকটেৰিয়েল ৰাসায়নৰ কাৰণে মুখৰ গন্ধ নোহোৱা হয় আৰু ইয়াক নিয়মিত খোৱাৰ বাবে কোনো ধৰণৰ টিপৰ আৱশ্যকতা নাই আপুনি প্ৰত্যেকবাৰ খানা পিনা খোৱাৰ পিছত ইলাচি খোৱা আৰম্ভ কৰক ইয়াৰ উপৰিও ৰাতিপুৱা উঠি কেৱল ইলাচিৰ চাহ অৰ্থাৎ ইলাচিক পানীৰ লগত উতলাই একাপ পিয়ক ইয়াৰ ফলত আপোনাৰ হজম শক্তি ঠিক হ'ব ফ্ৰেন্ডছ ইয়াৰ লগতে ইলাচিয়ে আমাৰ সেক্স লাইফকো সহায় কৰে ইলাচি এনেকুৱা এটা টনিক যেটো আমাৰ সেক্স লাইফকো শক্তিমান কৰি ৰখাত সহায় কৰে আৰু লগতে এচিডিটিৰ পৰা ৰেহাই পোৱা যায় আপোনালোকে জানেনে ইলাচিৰ এটা তেল পোৱা যায় আৰু ইয়াত থকা এসেনশিয়াল অয়েলে পেটৰ ভিতৰি ভাগ শক্তিমান কৰাত সহায় হয় ফলত এচিডিটিৰ পৰা ৰেহাই পোৱা যায় আৰু আমাৰ হাওফাওৰ উশাহ নিশাহ সুস্থ হৈ থাকে ইলাচিত পটাছিয়াম ক্যালসিয়াম ম্যাগনেসিয়ামৰ দৰে পদাৰ্থ থাকে সো ফ্ৰেন্ডছ আপোনালোকে যদি ইলাচি খোৱা অভ্যাস কৰি দিয়ে নিশ্চয় সুফল পাব গতিকে আজিৰ এই হেল্থ ভিডিঅ'টোত সৰু ইলাচি এটাৰ বাবে কিমান গুণ উপকাৰিতা আমাৰ হ'ব পাৰে নিশ্চয় জানিলো তো এনেকুৱা আৰু ভিডিঅ' দেখিবলৈ হলে সাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কমেন্ট নিশ্চয় কৰিব শেষত আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জয় হিন্দ